হাই ফ্ৰেণ্ড, আপোনালোকে চাই আছে আসাম টেক ছাপৰ্ট। আজি আমি আলোচনা কৰিম আপুনি যদি নতুনকৈ আধাৰ কাৰ্ডৰ এপ্লাই কৰিছে তেতিয়াহ'লে আপোনাৰ আধাৰ কাৰ্ডটো হৈছে নে নাই সেই বিষয়ে। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে আপোনাৰ মোবাইলত যিকোনো এখন ব্ৰাউজাৰ অ'পেন কৰি ল'ব। অ'পেন কৰি লৈ চাৰ্চ বাৰত আপোনালোকে চাৰ্চ কৰিব UIDAI বুলি। UIDAI বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণৰ এখন নতুন পেজ খোল খাব। আপোনালোকে প্ৰথমতে দেখা পোৱা UIDAI বুলি থকা অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণৰ এখন নতুন পেজ খোল খাব। আপোনালোকে প্ৰথমতে দেখা পাব যে গেট আধাৰ বুলি এটা অপশ্যন আছে। ইয়াত গেট আধাৰ বুলি থকা অপশ্যনটোৰ তলতে চেক আধাৰ ষ্টেটাছ বুলি এটা অপশ্যন দেখা পাব। ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণৰ এখন নতুন পেজ খোল খাব। আপোনালোকে ইয়াত দেখা পাব যে প্ৰথমতে ইণ্টাৰ এনৰলমেণ্ট আইডি এণ্ড টাইম অফ এনৰলমেণ্ট, অৰ্থাৎ ইয়াত এনৰলমেণ্ট আইডিটো বহাই ল'ব। আপোনালোকে এই এনৰলমেণ্ট আইডি আৰু ডেট টাইমটো ক'ত পৰা পাব? আপোনালোকে যদি আধাৰ কাৰ্ডৰ এপ্লাই কৰিছে তেতিয়াহ'লে আপোনালোকক আধাৰ কাৰ্ডৰ এজেণ্টজনে এটা কাগজ দিছে। সেই কাগজৰ ওপৰতে এনৰলমেণ্ট আইডি আৰু ডেট টাইমটো দিয়া আছে। তাৰ পৰা আপোনালোকে আপোনাৰ এনৰলমেণ্ট আইডিটো বহাই ল'ব। মই এনৰলমেণ্ট আইডিটো প্ৰথমতে বহাই লৈছোঁ। তাৰপিছত এনৰলমেণ্ট আইডিৰ তলতে দেখা পাব যে এটা কেলেণ্ডাৰৰ দৰে আইকন আছে। ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দি আপোনালোকে প্ৰথমতে ডেটটো চিলেক্ট কৰি ল'ব। তাৰপিছত ডেটটো চিলেক্ট কৰি লোৱাৰ পিছত কেলেণ্ডাৰ তলত দেখা পাব ঘড়ীৰ দৰে এটা আইকন আছে। ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত টাইম বহোৱা এটা বাৰ আহি যাব। ইয়াৰ পৰা আপোনালোকে টাইমটো চিলেক্ট কৰি ল'ব। মোৰ ক্ষেত্ৰত মই টাইমটো চিলেক্ট কৰি লৈছোঁ। আপোনাৰ ক্ষেত্ৰত আপোনাৰ টাইমটো চিলেক্ট কৰি ল'ব। আপুনি টাইমটো চিলেক্ট কৰি লোৱাৰ পিছত কেপচাৰ ভেৰিফিকেশ্যন বুলি এটা অপশ্যন দেখা পাব। ইয়াত আপুনি তলত দিয়া কেপচাৰটো বহাই দিব লাগিব। মোৰ ক্ষেত্ৰত T5KM4 আহিছে। আপোনাৰ ক্ষেত্ৰত এই কেপচাৰটো বেলেগ আহিব। তাৰপিছত কেপচাৰটো বহাই দিয়াৰ পিছত আপোনালোকে চেক ষ্টেটাছত ক্লিক কৰি দিব। চেক ষ্টেটাছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণৰ এখন নতুন পেজ খোল খাব। আপোনালোকৰ সন্মুখত দেখুৱাব কংগ্ৰেচুলেশ্যন ইয়ৰ আধাৰ ইজ জেনেৰেটেড, অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ডটো হৈ গৈছে। যদি এই কংগ্ৰেচুলেশ্যন ইয়ৰ আধাৰ ইজ জেনেৰেটেড বুলি দেখুৱায় তেতিয়াহ'লে আপোনাৰ আধাৰ কাৰ্ডটো হৈ গৈছে। যদি আপোনাৰ আধাৰ কাৰ্ডটো ৰিজেক্ট মাৰে তেতিয়াহ'লে ইয়াত ৰিজেক্ট বুলি দেখুৱাব। আজিৰ বাবে এইখিনি। যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।